নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ বিশেষ অনুষ্ঠানটি। ছক্ৰেটিছে কৈছিল, মানুহ এদিন মৰিবই লাগিব, দুখ কৰি মৰাতকৈ বিনা দোষে মৰা বেছি ভাল। আজি 28 ছেপ্টেম্বৰ 2018। 1929 চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ এগৰাকী স্বনামধন্য গায়িকা লতা মংগেশকাৰৰ জন্ম হয়। 1838 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ধৰ্মগুৰু সাই বাবাৰ জন্ম হয়। 1895 চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী লুই পেষ্টিয়ৰৰ মৃত্যু হয়। 1838 চনৰ আজিৰ দিনটোতে 62 বছৰ বয়সত বাহাদুৰ শ্বাহে মোগল সিংহাসন আহৰণ কৰে। উল্লেখ যে শেষৰজন ৰজা মোগল সম্ৰাট বাহাদুৰ শ্বাহে চিপাহী বিদ্ৰোহত অভিযুক্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হয়। এতিয়া আহিছোঁ ইতিহাসত আজিৰ দিনটো। 1828 চনৰ আজিৰ দিনটোতে বিজ্ঞানী আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এয়াই আছিল আজিৰ দিনটোৰ বিশেষ। যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।